আহিবলৈ লোকমন্থনলৈ চাওক লোকমন্থন। মই ভাবিছিলোঁ কি শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত হৈছে, একচুৱেলি শংকৰদেৱ কলাক্ষেত্ৰৰ ভিতৰত হোৱা নাই, আপোনাৰ শংকৰদেৱ কলাক্ষেত্ৰৰ অলপমান আগত হৈছে। আপোনাৰ ইয়াত ধুনীয়া কষ্টটো চাই ল'ব, পূৰা ধুনীয়াকৈ মাৰিছে লোকমন্থন বুলি লিখা আছে। কি বস্তু চাই লওঁ, ভিতৰত যাওঁ, যোৱা নাই, পৰিৱেশটো চাব বাহিৰত ধুনীয়া পৰিৱেশ আপোনাৰ। এতিয়া পূৰা মেলা টাইপ লাগি আছে আৰু এইটো আপোনাৰ মেইন গেট হয়। গেটটো মই দেখাব চেষ্টা কৰি আছোঁ, মেইন এণ্ট্ৰি গেট হয় আপোনাৰ। মানুহবিলাক ওলাই আছে, সোমাই আছে, ঠিক আছে। মই এতিয়া গৈ আছোঁ আপোনাৰ ভিতৰলৈ। আপুনি এণ্ট্ৰি চাব, ইমান ধুনীয়াকৈ বনাইছে আপোনাৰ, পিকচাৰবিলাক চাব। তো মই দেখাব চেষ্টা কৰিছোঁ, মোবাইলটো ইমান ঠিক নহয়, ৰাতিৰ কথাটো, তো চাব আপোনাৰ ইমান ধুনীয়াকৈ আপোনাৰ পৰিৱেশটো একেটা ভাল লাগি যায় এইবিলাকত আহিলে। ধুনীয়া একদম আপোনাৰ নৰ্থ ইষ্ট কালচাৰটো পূৰা দিছে আপোনাৰ। নৰ্থ ইষ্টত যিবিলাক কালচাৰ আছে, কালচাৰটো পূৰা আছে। তো আপুনি ইয়াত মই দেখাব চেষ্টা কৰিছোঁ। ৱালত ধুনীয়া ধুনীয়া ড্ৰয়িং কিছুমান আছে আপোনাৰ, ৱালত ড্ৰয়িংখিনি চাব। প্লাছ আপোনাৰ ইপিনে চাওক পূৰা নৰ্থ ইষ্ট কালচাৰ, নৰ্থ ইষ্টৰ A to Z কালচাৰ আছে। তো এণ্ট্ৰি গেটটোত সোমাইকে বেলেগ পৰিৱেশ। তো আজি ফিনিচিং লাষ্ট ডে হয়, তো মোৰ আহিব সময় হোৱা নাছিল, তো আজি মই আহিলোঁ। আপোনাৰ ৱালৰ পিকচাৰকেইটা চাব, ৱালৰ পিকচাৰকেইটা চাব লগা পিকচাৰ, ধুনীয়া পৰিৱেশ এটা। নেক্সট আপুনি ইয়াত চাব, ইয়াত ধুনীয়া আপোনাৰ পৰিৱেশ আছে। নেক্সট আপোনাৰ মই এটা বস্তু দেখাব চেষ্টা কৰিছোঁ, এটা মূৰ্তি বনাইছোঁ ধুনীয়া, এইটো চাওঁ মূৰ্তিটো। তো ইয়াত ধুনীয়া এটা আপোনাৰ কোনোবা ৰজাৰে হ'ব এইটো নিশ্চয়, ৰাজা তিৰুপতি, আপোনাৰ ৰাজা তিৰুপতি বুলি আছে। যাব দেখাব চেষ্টা কৰোঁ। আলোকচিত্ৰবিলাক চাব, এইবিলাক ফিক্স হয় দেই, কলাক্ষেত্ৰৰ কাষত হয়, শংকৰদেৱ কলাক্ষেত্ৰত হোৱা নাই আপোনাৰ। যদি কোনোবালোকে আহিছে নিশ্চয় দেখা পাইছে, আৰু যদি অহা নাই তো মোৰ ভিডিঅ'টোৰ জৰিয়তে চাই ল'ব আপোনাৰ। তো মই আপোনাক কমপ্লিট দেখাবলৈ চেষ্টা কৰিম। লোকমন্থন আপোনাৰ মূৰ্তি আছে, এইটো ৰজাৰ মূৰ্তি হয়। তো মই আপোনাক চাব, ৰজাৰ মূৰ্তি ফিক্স হয় দেই। আৰু মই এটা কথা গম পালোঁ, এইটো কলাক্ষেত্ৰৰ আপোনাৰ কলাক্ষেত্ৰৰ এটা পাৰ্ট হয়, প্ৰেক্ষাগৃহ হয়। তো মেইন কলাক্ষেত্ৰ নহয়, কলাক্ষেত্ৰৰ এইটো প্ৰেক্ষাগৃহ হয়। এইটো চাব ৰজাৰ মূৰ্তি। তো মূৰ্তিটো মই দেখাব চেষ্টা কৰিছোঁ পূৰা কমপ্লিট। কোন ৰজা মই নামটো চালোঁ, পোৱা নাই ৰজাটোৰ। তো মূৰ্তিটো ধুনীয়াকৈ বহুতকৈ এটা সৌন্দৰ্য বস্তু। আমাৰ ভূপেন হাজৰিকাৰ মূৰ্তি এটা ইয়াত বনাইছে, কিন্তু মূৰ্তিটো পাৰ্মানেণ্ট নহয় আপোনাৰ। মূৰ্তিটো জাষ্ট ইয়াত শ্ব' কৰিছে চাব। আগৰটো পাৰ্মানেণ্ট আছিল ৰজাৰটো, ইয়াত লোকমন্থনত শ্ব' কৰিছে আপোনাৰ মূৰ্তিটো। তো ধুনীয়া মূৰ্তি এটা দিছে আপোনাৰ চাব, ভূপেন হাজৰিকাৰ পূৰা কমপ্লিট আপোনালোকে দেখাইছে। এটা বস্তু দেখাব ট্ৰাই কৰিছোঁ চাব আপোনালোকে, মই কমপ্লিট মই লগত গৈছোঁ বস্তুটো, তো দেখাম, মোৰ লগত দেখাম বস্তুটো। এইটো ধুনীয়াকৈ আপোনাৰ বাঁহৰে বনাইছে বস্তু এটা। আপুনি চব কি ধুনীয়া এটা সৌন্দৰ্য বস্তু বনাইছে, পূৰা বাঁহৰে কমপ্লিট। তো এইখিনি গোটেই মই কভাৰ কৰি আহিছোঁ। গোটেইখিনি চব পূৰা বাঁহৰে আপোনাৰ ধুনীয়াকৈ বনাইছে, একদম পূৰা কমপ্লিট বাঁহ। মাজে মাজে এইবিলাক ফটো আছে আপোনাৰ নৰ্থ ইষ্টৰ। তাৰ ভিতৰত মই সোমাই আছোঁ ইয়াৰে। ইয়াত চব পূৰা ধুনীয়া এটা পৰিৱেশ, ধুনীয়া পূৰা বাঁহৰে কমপ্লিট বনাইছে, মানুহ আছে বহুত। তো আপুনি ধুনীয়া পৰিৱেশ আপোনাৰ এটা ধুনীয়াকৈ সজাইছে, পূৰা কমপ্লিট বাঁহৰে হয়। কিন্তু আজি কিন্তু কথা কি মই কমপ্লিট চাব নাপালোঁ, আজি ফিনিছ হৈছে, আজি শেষ হ'ব কমপ্লিট। নেক্সট আপোনাৰ বস্তু এটা দেখাই আছোঁ, এইটো আপোনাৰ প্ৰেক্ষাগৃহ, য'ত আপোনাৰ ফাংচন হৈ আছে এতিয়া। তো ছিংগাৰবিলাকে গান গাইছে। প্ৰেক্ষাগৃহটো কিমান ডাঙৰ চাব আপোনালোকে, পূৰা কমপ্লিট বহুত ডাঙৰ প্ৰেক্ষাগৃহ। এইটো আমাৰ অসম টুৰিজিয়ামৰ আপোনাৰ এতিয়া ডেভেলপ দেখাইছে। এইটো আছাম টুৰিজিয়াম বুলি লিখাই আছে, কিবা দেখাই আছে নিশ্চয়। ইয়াত কেইটামান আপোনাৰ মুখা আছে চাব। নেক্সট আপোনাৰ বাইদেউ এজন আছে, দাদা দুটা আছে, কিতাপ বিকি আছে। কিতাপবিলাক ফৰ মোদী, আমাৰ CM ছাৰৰ, অমিত শ্বাহ, তো এনেকুৱা কিছুমান কিতাপ বিক্ৰী কৰিছে। ভিতৰত মই দেখাব চেষ্টা কৰিছোঁ, ভিতৰৰ পৰিৱেশটো চাব ধুনীয়া। প্ৰথম চাওক আপোনাৰ বিহুৰ এটা ধুনীয়া পৰিৱেশ আছে। নেক্সট আপোনাৰ ৰাইনৰ বা টাইগাৰ যিটো কাজিৰঙাৰ যিটো পৰিৱেশ দিছে। নেক্সট আপোনাৰ এটা দিছে আছাম টুৰিজিমৰ যিটো মাজুলী ৰিভাৰ আইলেণ্ডৰ পৰিৱেশ আছে। নেক্সট আপুনি চাব এইটো এটা লোকমন্থনৰ এটা পৰিৱেশ। নেক্সট আপোনাৰ ৰংঘৰ কাৰেংঘৰটো দেখাইছে। নেক্সট যিটো শিৱদৌলটো আপোনাৰ আছে। তো অসম টুৰিজিমত পাই আছে। পিছত আপুনি চাব কামাখ্যাৰ ধুনীয়া এটা আপোনাৰ এইটো দিছে, কামাখ্যাৰ। নেক্সট আপোনাৰ এইটো এনেকুৱা আপোনাৰ চাব, এইটো বৰপেটা সত্ৰ এটা আছে আপোনাৰ। নেক্সট মাধৱদেৱ ৰিভাৰ্ছ, এইটো আপোনাৰ ফটো চলি আছে। কিতাপ বিকি আছে, তো মই এখন কিতাপ ল'ব চেষ্টা কৰিছোঁ। তো এইখন কিমান দাম বাইদেউ কিতাপখন? আপুনি কিতাপখন চাব, এইটো এটা সপোন কমপ্লিট হিমন্ত বিশ্ব সাগৰ। কিমান দাম আপোনাৰ কিতাপখনত? 250 ন? আৰু এইখন আপোনাৰ এইখন আপোনাৰ 100। তো আপোনালোকে পঢ়িব এইখন, এটলিষ্ট কিবা বুজিব অলপ ছাৰৰ বিষয়ে।
গতিকে মই কিতাপখন কিনি লওঁ আপোনাৰ ভিত্তিত এইখন কিতাপ কিনি লওঁ ময়ো পঢ়ি চাওঁ কিনো লিখিছে কিতাপখনত অলপ কিনি জ্ঞান বাঢ়ে আৰু এটা দৃশ্য চাব আপুনি পূৰা ঘোঁৰাৰ যুঁজ দিছে ধুনীয়া এটা চিনাৰী বনাইছে যিটো বহুত একদম ধুনীয়া সৌন্দৰ্য চিন এটা দিছে আপুনি চাব ধুনীয়া ঘোঁৰাৰে এটা চিন দিছে আপোনাৰ এইবিলাক ৰজাৰ দিনৰে কি নাজানো আৰু তো এইটো আপোনাৰ হ'ল মণিপুৰ পল' কিবা এটা হয়তো গেম আছে সেই গেমটো আপোনাৰ প্ৰদৰ্শনী কৰিছে আপোনাৰ ইয়াত চাব মণিপুৰ পল'ৰ এইটো মণিপুৰ পল' হয় হয়তো মোৰ চাউণ্ডটো অলপ কম আহিব পাৰে নেক্সট আপোনাৰ এটা চিন দেখাম চাব পূৰা আপোনাৰ ৰাইন'টো কেনেকুৱা বনাইছে ৰাইন'টো প্লাছ টাইগাৰটো ধুনীয়া আপোনাৰ চাব মই দেখাব চেষ্টা কৰিছোঁ ৰাইন'টো ধুনীয়া আপোনাৰ ৰাইন'টো বনাইছে প্লাছ এটা মই নেক্সট চিন দেখাই চাব লোকতন্ত্ৰৰ যিটো কি ধুনীয়াকৈ আপোনাৰ বনাইছে মই দেখাব চেষ্টা কৰিছোঁ আপুনি চাব ধুনীয়া কি বস্তু ইয়াত বনাইছে আপোনাৰ এইটো আপোনাৰ কমপ্লিট চাব কি ধুনীয়া এটা পৰিৱেশ বনাইছে ইয়াত পৰিৱেশটো আপোনাৰ ল'ব চেষ্টা কৰিছোঁ পূৰা আগৰ পৰা ধুনীয়া এটা বনাইছে নেক্সট আপোনাৰ বস্তুটো দেখা চাব নেক্সট চাইডে চাব আপোনাৰ ধুনীয়া চাকি লাইটৰে আপোনাৰ আছে নেক্সট এই পৰিৱেশটো চাব মানুহ আছে বহুত তো লাইটবিলাক চাব নেক্সট আপোনাৰ দেখা যাব কিছুমান মূৰ্তি দিছে আপোনাৰ ভগৱানৰ মূৰ্তি দিছে এই মূৰ্তিবিলাক চাব পূৰা কোনো ফিক্স নহয় জাষ্ট আপোনাৰ ইয়াত বস্তাত আপোনাৰ এনেকুৱা মেলাখন যে কমপ্লিট আয়োজন কৰিছে আপোনাৰ আছাম টুৰিজমে আয়োজন কৰিছে আৰু আছাম টুৰিজমে ধুনীয়াকৈ অসমৰ বুলি নহয় অনলি নৰ্থ ইষ্টৰো নহয় তাৰ বাহিৰৰো কিছুমান বস্তু দেখাব চেষ্টা কৰিছে আপোনাৰ তো এই ঋষিমুনি এটা দেখাইছে আপোনাৰ তো নেক্সট চাব আপোনাৰ ৰামৰ ফটো এটা আছে ধুনীয়া ৰামৰ এটা ফটো এটা ধুনীয়াকৈ আপোনাৰ ড্ৰয়িং কৰা আছে নেক্সট এনেকুৱা ধৰণৰ আপোনাৰ ফটো বহুত আছে আৰু কিমাননো মই দেখাম আৰু তো কৈছোঁ আছাম টুৰিজমে সঁচাকৈ ধুনীয়াকৈ এইটো ধুনীয়া কাম কৰিছে আপোনাৰ আছাম টুৰিজম ডিপাৰ্টমেণ্টে যিটো কৰিছে এইবিলাক কৰিব লাগে অসমত তো আৰু প্লাছ এটা কথা এইটো অকল অসমৰ মানুহে অহা নাই অসমৰ বহুত বাহিৰৰ মানুহকো মই ইয়াত দেখা পাইছোঁ বা লগ পাইছোঁ বাহিৰৰ মানুহ বহুত আহিছে আপোনাৰ ইয়াত তো আছাম টুৰিজমে যিটো কৰিছে এনেকুৱা হেৰিবিলাক কৰি থাকিলে ভাল আৰু মোৰ হিচাপত কাৰণ মানুহবিলাকে বহুত শিকিব পাৰে নাজানা কথাও বহুত গম পায় তো ইয়াৰ সংস্কৃতিটো নৰ্থ ইষ্টৰ কালচাৰ কমপ্লিট ইয়াত দেখুওৱা হৈছে ইয়াত চাব পৰা কমপ্লিট আপোনাৰ ঋষিমুনিবিলাকক দেখাই থকা হৈছে তেখেতলোকৰ ঋষিমুনি ইয়াত পূজা কিবা কৰি আছে নেকি কমপ্লিট ভিতৰত নেক্সট আপোনাৰ এখেতজন আছে তো এখেতৰ কিবা পূজা কৰি আছে ইয়াত কিছুমান মূৰ্তি আছে আৰু কিবা মাইষ্টিল নাঙৰ না কি লিখা আছে আৰু মায়ং মাইষ্টিক মায়ং নেক্সট এইবিলাক কিছুমান মূৰ্তি আছে এইবিলাক ফটো কিছুমান দিছে নেক্সট আৰু এটা বস্তু মই দেখাই আছোঁ সৌন্দৰ্য পৰিৱেশ দেখাইছোঁ এইটো মহৰ শিং চাওক পূৰা কমপ্লিট মহৰ শিং হয় এইটো আৰু অৰিজিনেল হয় এইটো বস্তু কমপ্লিট মায়ঙৰ যিবিলাক যাদু নাই এই বস্তুটো দেখাই আছে মায়ঙৰ যাদুৰ ওপৰত এই ঘৰটো বনাইছে তো পূৰা মায়ঙৰ যিখিনি বস্তু আছে কমপ্লিট আপোনাৰ চাব কিছুমান বস্তু এইবিলাক অৰিজিনেল হয় পুৰণা বস্তু অৰিজিনেল টাইপৰ তো লিখাই আছে কিছুমান বস্তু মনত পঢ়ে শুনা নাই আৰু তো আপুনি চাব ইয়াত এইটো কি হয় এইটো কি ঘূৰা কি বস্তু এইটো এইটো আপোনাৰ লাঠি বুলি কয় হা লাঠি এইটো লাঠি ন আপোনাৰ আৰু এইটো বেট এইটো বেতন নহয় এইটো কমপ্লিট আৰু এইটো আপোনাৰ এই তামোল খুন্দি হয় ন আৰু এইটো শুকা মানে আগত যে খাইছিল মানুহবিলাকে ন আৰু এডাল আপোনাৰ তামোল খুন্দা আৰু এইটো পানী খোৱা ন এইটো আপোনাৰ আৰু এইটো কি হয় আপোনাৰ এইটো চিলিম হাং খোৱা এইটো বাচন ভাত চাত খাইছিল আৰু ন এইটো আপোনাৰ কি শিলা মানে কি কৰে ইয়াত আৰু এইটো আপোনাৰ এইটো ডুম্বৰু এই বৰফ চৰফ অন্য যি বৰ যায় ন পুৰা এইটো বাঁহৰ নেকি বাঁহৰ মূৰা দি বনাইছে ন এইটো আৰু এইটো কি হ'ল আপোনাৰ কাঠৰ বাঁহৰ মূৰা দি বনাইছে ন এইবিলাক পুৰণা বস্তু ন কমপ্লিট আপুনি ক'ৰ পৰা আহিছে এইবিলাক কি মায়ঙৰে বস্তু হয় কমপ্লিট আৰু কিতাপ চাই দিব আৰু এই কিতাপবিলাক কি হ'ল আপোনাৰ ক'ব নেকি মন্ত্ৰবিলাক মানে ইয়াতে আছে ন আপোনাৰ আছে তো মই এজন মায়ঙৰ দাদা এটাক লগ পাইছোঁ তো এখেতে কমিটিত আছে তো আপোনাৰ অলপ মায়ঙৰ বিষয়ে কৈ দিয়কচোন আমি মায়ং
নিউজ চেণ্টাৰৰ পৰা আহিছোঁ। এইবিলাক আমাৰ যিবোৰ ইয়াত বস্তু দেখিছে আপোনাৰ সংৰক্ষণ কৰি ৰাখে তাতে গাঁৱৰ পৰা বিচাৰি আনি সংৰক্ষণ কৰি ৰখা হয়। এইবোৰ মেনুস্ক্ৰিপ্টবিলাক এইবিলাক মন্ত্ৰপুথি আৰু 400 বছৰ বা 500 বছৰ আগতে যেনেধৰণে ব্যৱহাৰ কৰিছিল যাদুকৰসকলে এইবিলাক মন্ত্ৰপুথি সাঁচি পাতত আছে, তোলা পাতত লিখা আছে এইবিলাক। তাৰপিছতে যিবোৰ আপোনালোকে গিলাচৰ বৈয়ামত দেখিছে সেইবোৰ হ'ল যাদুকৰসকলে ব্যৱহাৰ কৰা বিভিন্ন ধৰণৰ সামগ্ৰী। এই সামগ্ৰীবিলাক আৰু মন্ত্ৰপুথিবিলাক লগ কৰি কিছুমান নিৰ্দিষ্ট কিছুমান বেমাৰ মানে ঔষধ হিচাপে এপ্লাই কৰিছিল। বৰ্তমান যদিও নাই, কিন্তু কিছু আমাৰ হোৱাইট মেজিক কিছুমান আছে এতিয়াও, তেখেতসকলে ব্যৱহাৰ কৰি আছে, চাই আছে। মানে আপোনাৰ আগতে যিবিলাক বস্তু ইউজ কৰিছিল আৰু সেই বস্তুবিলাক পুৰণা বস্তু ন, এইবিলাক বহুত পুৰণা। কিমান পুৰণা হ'ব আপোনাৰ? 400 বছৰ 500 বছৰ আগৰ। 400 বছৰ 500 আগৰ এইবিলাক মানে ৰখা হৈছে ন? সাঁচি পাতত লিখা আছে এইবোৰ যিবোৰ মানে বেজবোৰ ঢুকাই গৈছে তেখেতসকলে ঘৰৰ পৰা কালেকশ্যন কৰি আমি মিউজিয়ামত সংৰক্ষণ কৰা হৈছে। এইবিলাক লাকুটি তেখেতসকলে ব্যৱহাৰ কৰা যাদুৰ লাকুটি তেখেতসকলে ব্যৱহাৰ কৰম ধোঁৱা খোৱাটো আপোনাৰ আৰু আপোনাৰ এই মিউজিয়ামটো আপোনাৰ মায়ঙত আছেনে? পবিতৰত আছে, মায়ং পবিতৰত জিজিনাৰ অপজিটত আছে। তো আপোনালোকে যদি মায়ঙৰ পবিতৰত যায় তো জিনাৰ অপজিটত এই আপোনাৰ সংৰক্ষণ কৰা আছে ন পুৰণা বস্তু, আপোনালোকে চাব পাৰিব। মায়ঙত গ'লে হ'ল, পবিতৰত গ'লে হ'ল ন? পবিতৰত গ'লে হ'ল, পবিতৰা খাই যায় মিডিল প্লেচ পবিতৰা। যেতিয়া পৰ্যটক পবিতৰালৈ যায় তেখেতসকলে তাৰ পৰা তো অসমৰ যিবোৰ য'ৰ পৰা মানুহ নাথাকিব পূৰা আপোনাৰ চাব পাৰিব। তো আপোনাৰ নামটো কি আছিল? বিপুল ডেকা। ঠিক আছে, ধন্যবাদ দাদা আপোনাক। এইটো যিহেতু মায়ঙৰ বস্তু হয়, কাঠফুলা, আপোনাৰ বৰ বাদুলি মঙহ, তো ফেঁচাৰ কিবা মঙহ, এইবিলাক বস্তু এইবিলাক কি হয় আপোনাৰ ঔষধত ব্যৱহাৰ হয়। তো ইয়াত আপোনাৰ সাঁচি পাততো লিখা আছে, বহুত পুৰণা বস্তু হয়, অলমষ্ট 400 বছৰ আগৰ বুলি কৈছে দাদাজনে। তো মইতো কমপ্লিট আৰু পঢ়িব নোৱাৰোঁ। তো এইবিলাক বস্তু ইয়াত আছে, সংৰক্ষণ কৰা হৈছে, সংৰক্ষণ কৰি মিউজিয়ামত দেখুওৱা হৈছে। তো ময়ো আজি বহুত এইবিলাক নজনা বস্তু দেখিলোঁ বা দেখা নাছিলোঁ কেতিয়াও। তো ধুনীয়াকৈ আপোনাৰ সংৰক্ষণ কৰিছে বস্তুবিলাক। আৰু মই কৈছোঁ এইটো গৰুৰ কলিজা, আপোনাৰ নেক্সট আপোনাৰ চাওক গৰুৰ ছাল, এইটো আপোনাৰ গৰুৰ ছাল, এইটো আপোনাৰ আছে নেক্সট এতিয়া পলৰীয়া এৰী, তাৰপিছত এটা বাঘনিৰ লতা, কিবা এইটো বাঘনিৰ লতা, আৰু এইটো চাব আপুনি শালা কাচি, কিবা শালা কাচি, হাল্লা ধুনাৰ পাত, এনেকৈ এনেকুৱা বহুত আছে আৰু। তো মই কমপ্লিটটো দেখাব নোৱাৰিম, মই যিখিনি পাৰিছোঁ আপোনালোকক দেখাব চেষ্টা কৰিছোঁ। এইটো আৱাৰ স্পৰ্টছ, আৱাৰ প্ৰাইড ট্ৰেডিশ্যনেল স্পৰ্টছ এণ্ড গেমছ, ইয়াত আপোনাৰ মিউজিয়াম কৰা হৈছে। ইয়াত বিভিন্ন ধৰণৰ বস্তু আপোনাৰ মিউজিয়ামৰ বস্তু আছে, খেলা ধূলাৰ বস্তু আছে। তো বিভিন্ন ধৰণে সজাইছে। তো খেলাবিলাক আমাৰ যিটো পুৰণা খেলাবিলাক আছিল, ইচিং বিচিং, বস্তা দৌৰ, তো ধুনীয়া ধুনীয়াকৈ ইয়াত আপোনাৰ খেলাবিলাক ধুনীয়াকৈ ট্ৰেডিশ্যনেল কৰি ৰাখিছে। আপোনাৰ এইটো আপোনাৰ হ'ল ডফো খেল আৰু ক্লথ বল গেম, আপোনাৰ ক্ৰীড়া ভাৰতী, এনেকুৱা আপোনাৰ বিভিন্ন ধৰণৰ গেম আমাৰ যিবিলাক অসমৰ যিবিলাক আমাৰ যিটো নৰ্থ ইষ্টৰ যিবিলাক গেম, পুৰণা গেম, যেনেকৈ উৰাল দলীয়া খেল, আপোনাৰ সেইবোৰ চামুচত কণী লৈ দৌৰা খেল এটা আছে আপোনাৰ। তো এনেকুৱা বিভিন্ন ধৰণৰ খেল যিটো আমাৰ অসমত চলিছিল, আগতে আপোনাৰ চলিছিল, এতিয়াতো এইবিলাক প্ৰায় নাইকিয়া হৈ গৈছে, নোহোৱা হৈ গৈছে। তো মিউজিয়ামত ধুনীয়াকৈ আপোনাৰ সংৰক্ষণ কৰি ৰাখিছে। আৰু এই মিউজিয়ামটো আছে আপোনাৰ চানমাৰী ৰাজগড়ত আছে মিউজিয়ামটো। তো ইয়াত আপোনাৰ চাওক কিবা তেওঁলোকে প্ৰদৰ্শনী কৰিছে আপোনাৰ এই লোকমন্থনত। এইটো এটা দিছে আমাৰ খেল আমাৰ গৌৰৱ, বতাহৰ গছত কিবা পাতৰ পাংখা ঘূৰোৱা খেল, এনেকুৱা আপোনাৰ বিভিন্ন ধৰণৰ দিছে। কামত আগবাঢ়ি আছে। 2009 চনৰ পৰা ক্ৰীড়া ভাৰতী অখিল ভাৰতীয় স্বৰূপ লৈ পেলাই সকলো থলুৱা খেলৰ মাধ্যমত সুস্বাস্থ্য ব্যক্তি, সুস্থ পৰিবাৰ আৰু সুস্থ সমাজ গঠন কৰাৰ কাৰণে আগবাঢ়িছে। আৰু 2009 চনৰ পৰাই ভাৰতীয় খেল যে স্বদেশী খেল আছে, স্বদেশী খেলক লৈ পেলাই কেনেকুৱা গাঁৱতে আকৌ প্ৰচলিত হ'ব, যি লুপ্ত হৈ গৈছে, গাঁৱত যি খেল আছে লুপ্ত হৈ আছে, আৰু সেই খেলক আকৌ কেনেকুৱা উত্থান কৰিব লাগে তাৰ কাৰণে প্ৰচেষ্টা কৰি আছে। আৰু এই যে প্ৰদৰ্শন চলি আছে তাৰ এটা নমুনা। আৰু এই প্ৰদৰ্শনৰ জৰিয়তে মানুহসকলক ৰুচি নিৰ্মাণ কৰা, আৰু গাঁৱত যি খেল খেলি আছিলে, বহুত গ্ৰামীণ খেল আছিলে, থলুৱা খেল যাক কোৱা হয়, সেই খেলবিলাকক আকৌ সংৰক্ষণ কৰা, আকৌ লিপিবদ্ধ কৰি তাক লিখিত ৰখা। আমাৰ ইয়াতে তিৱা খেল আছে, ৰাভাসকলৰ খেল আছে, বড়োসকলৰ খেল আছে, মিচিংসকলৰ খেল আছে, চব এনেকুৱা জনজাতিসকলৰ খেলক লৈ পেলাই আমাৰ যি পৰিৱেশ আছিলে, আমি ঐক্যবদ্ধ হৈ আছিলোঁ, একত্ৰিত গাঁৱতে আমি আনন্দত খেলিছিলোঁ, স্বাস্থ্যৰ কাৰণে খেলিছিলোঁ। আৰু সেই আকৌ কেনেকুৱা উভতি আহিব সেই ভাৱ, সেই পৰিৱেশ, আৰু তাৰ কাৰণে ক্ৰীড়া ভাৰতী প্ৰচেষ্টা কৰিছে। গোটেই অসমৰ বাহিৰতো উত্তৰ পূৰ্বাঞ্চলৰ সকলো ৰাজ্যত আমাৰ কাম আগবাঢ়িছে।
আৰু আগামী দিনত মানুহে অনুভৱ কৰিব সুস্বাস্থ্যৰ কাৰণে আৰু আনন্দৰ কাৰণে খেলিব আৰু যাৰ প্ৰতিভা আছে আৰু এনেকুৱা প্ৰতিযোগিতামূলক আৰু মেডেল পাব অলিম্পিকলৈকে যাব এনেকুৱা এটা প্ৰয়াস ক্ৰীড়া ভাৰতী কৰি আছে কৈছে যে চিৰঞ্জীৱ থাকিব পাৰে ইয়াত বুলি আপুনি চাব ইয়াত যিটো আপোনাৰ অসমৰ যিবিলাক থলুৱা খেল আছে আপোনাৰ ৰাভা হওক বড়ো হওক মিচিং হওক আমাৰ জনগোষ্ঠীবিলাকৰ হওক বা আমাৰ যিটো খিলঞ্জীয়া ভাইসকলৰ হওক তো এই খেলাবিলাকৰ এতিয়া এইবিলাক বস্তু নোহোৱা হৈ গৈছে এতিয়া আমি সৰুতেও দেখা পাইছিলোঁ কিছুমান দেখা নাই তো ক্ৰীড়া ভাৰতী এটা ইমান ধুনীয়া কাম কৰিছে যে চব সংৰক্ষণ কৰিছোঁ এইটো নাও এইবিলাকতে আছিল নাও খেল আছিল তো এইবিলাক পূৰা সংৰক্ষণ কৰি পেলাই তেখেতে ইমান ধুনীয়াকৈ লিপিবদ্ধ কৰিছে বস্তুখিনি তো যাতে আমাৰ উঠি অহা প্ৰজন্ম এইবিলাক বস্তু গম পায় বা খেলাৰ প্ৰতি এট্ৰাক্ট হয় আপুনি চাব ইয়াত ম'হ যুঁজটো আছে আমিতো ম'হ যুঁজ দেখা নাই আগতে হৈছিল হাইকোৰ্টে এইটো বন্ধ কৰিছে তো এই ম'হ যুঁজটোক ইমান ধুনীয়াকৈ মানে বস্তুটো তেওঁলোকে আনিছে অৰিজিনেল পিকচাৰ এটা বা ধুনীয়াকৈ লিপিবদ্ধ কৰিছে তো চাওক আপোনাৰ কি ধুনীয়াকৈ লিপিবদ্ধ কৰিছে তো অসমৰ যিবিলাক খেল পৰম্পৰা খেল এইটো পেং খেল হয় তো এইবিলাক মই নিজেও নাজানো কি পেং খেল তো যিবিলাক আমাৰ জনগোষ্ঠীয় ভাইসকল হওক বা ভূমিপুত্ৰসকলৰ হওক তো খেলবিলাক প্ৰত্যেকটো খেলৰ বিষয়ে ইয়াত ইমান ধুনীয়াকৈ লিপিবদ্ধ কৰিছে দেখাইছে এই মিউজিয়ামটোত সঁচাকৈ বহুত মানে কি বুলি ক'ম এইটো প্ৰশংসনীয় পদক্ষেপ এইটো কমপ্লিট আপোনাৰ এইটো বাঁহৰে বনাইছে বাঁহ নহয় বাঁহ অলপ পুৰত আছে মেক্সিমাম এইটো বেতৰে গেটটো বনাইছে আৰু এই গেটটোৰ ভিতৰত কিবা আপোনাৰ হৈ আছে আৰু কি হৈছে মই চাই লওঁ মই আপোনাৰ গম নাপাওঁ নেক্সট আপুনি চাব ইয়াত এটা বস্তু দেখাইছে ধুনীয়া আপোনাৰ মুখাবিলাক আছে য'ৰ মুখাবিলাক সঁচাই একদম ধুনীয়া মুখা আপোনাৰ এই মুখাবিলাক আপোনাৰ পূৰা চাওক কমপ্লিট মুখাৰ এইটো আপোনাৰ পূৰা আনিছে কমপ্লিট এইটো আপোনাৰ দি চাওক মুখ্য প্ৰদৰ্শনী কৰ্ম সংগীত এইটো মাজুলীৰ পৰা আহিছে ন আপোনালোকে এই মুখাবিলাক কি মাজুলীৰ হয় মাজুলী আমাৰ চামগুৰি সত্ৰৰ হয় সত্ৰৰ পৰা এই মুখাবিলাক আনিছে ন অৰিজিনেল নে মুখাবিলাক পূৰা এইবিলাক মানে এইটো বাঁহৰ কাঠিৰ মুখাহে বাঁহৰ কাঠি বনাইছে ন বনাই পেলাই মানে কি সংৰক্ষণ কৰা হৈছে আৰু প্ৰদৰ্শনীৰ কাৰণে প্ৰদৰ্শনী কৰা হৈছে আপুনি এখেতসকল মাজুলীৰ পৰা আহিছে লিখাই আছে তো মুখাবিলাক ইমান ধুনীয়াকৈ প্ৰদৰ্শনী কৰিছে আপোনাৰ সংৰক্ষণ কৰি পেলাই সঁচাকৈ যে অসমত ইমান ধুনীয়া বস্তু আছে তো ভাবিব নোৱাৰি আৰু ইয়াত পূৰা খোৱা বস্তু ৰখা আছে এতিয়া পূৰা গাহৰি ষ্টিক আৰু নেক্সট চাব ইয়াত এইটো কি ব্ৰইলাৰ নেকি দাদা ব্ৰইলাৰ আছে কেঁকোৰা এইটো কি এইটো দাদা এইটো নিচলা ন এইটো পলু প্লাছ আপোনাৰ ধুনীয়াকৈ ইয়াত কলচিও দিছে এতিয়া মই এটা আপোনাৰ বেলেগ জেগা এটা আহিছোঁ তো এইটো আপোনাৰ মই দেখাব চেষ্টা কৰিছোঁ এইটো চাব আপোনাৰ এইটো নৰ্থ ইষ্ট ইণ্ডিয়া এট এ গ্লেন্স ইয়াত ইমান ধুনীয়াকৈ সজাইছে মানে ইয়াত আপুনি ৰুমটো চাব কি মানে মই ভাষা নাই ক'বলৈ কি বুলি ক'ম ইমান ধুনীয়াকৈ সজাইছে আপোনাৰ এইটো অসমত ফাৰ্ষ্ট হৈছে নেকি এইটো প্ৰদৰ্শনী ফাৰ্ষ্ট টাইম গম নাপাওঁ তো আপুনি চাব ইয়াত ধুনীয়াকৈ কালচাৰ এইবিলাক দেখাই আছে আপোনাৰ নৰ্থ ইষ্টৰ যিটো কালচাৰ এই ৰুমটোত দেখাই আছে তো ইয়াৰ কাষত এটা বস্তু দেখিছে হা মই আপোনাক দেখাই আছোঁ বস্তুটো এই যিটো আমাৰ যিটো আগতে পুৰণা চাংঘৰ আছিল না তো ল'ৰাবিলাক উঠি আছে সৰু সৰু পোৱালিবিলাক উঠি আছে তো চাংঘৰটো চাওক ইমান ধুনীয়াকৈ চাংঘৰটো বনাইছে আপোনাৰ চাব এইটো এটা মানে কি বুলি ক'ম এইটো আমি যেতিয়া সৰু আছিলোঁ না গাঁৱত জন্ম হোৱাৰ পিছত এই গাড়ী দেখিছিলোঁ ম'হৰ গাড়ী ম'হে টানিছিল এইটো অৰিজিনেল চাব হা এইকেইটা আপোনাৰ কি বুলি ক'ম আৰু গাড়ী চাকা বুলি ক'ম এইখন চাব আগতে খেৰ চাৰ টানাকৈ আপোনাৰ এই গাড়ীখন ইউজ হৈছিল এইটো গাঁৱত জন্মগ্ৰহণ কৰা আমাৰ বয়সৰ ল'ৰাবিলাকে প্ৰায় গম পাব তো এতিয়াতো এই বস্তু নাইকিয়া হৈ গ'ল এতিয়া আপোনাৰ ট্ৰেক্টৰ ওলাই গ'ল এইটো নাইকিয়া হৈ গ'ল তো এইখন চাব আগৰ পৰা মই ল'ব চেষ্টা কৰিছোঁ গাড়ীখন তো ইমান ধুনীয়াকৈ ইয়াত প্ৰদৰ্শনী কৰিছে গাড়ীখন আমি সৰু থাকোঁতে এই গাড়ীখন দেখিছিলোঁ গাঁৱত কিন্তু এতিয়া এইটো বস্তু নাই আৰু নাইকিয়া বিলুপ্ত হৈ গ'ল তো এইবিলাক যে প্ৰদৰ্শনী কৰিছে সঁচাই মানে কি বুলি কম ভাষা নাই এতিয়া মই এখন বেলেগ এখন গেটেদি সোমাই আছোঁ আপোনাৰ গেটখন পৰা কমপ্লিট বাঁহৰে বনাইছে তো মই সোমাই গৈ আছোঁ আপোনাৰ তো যাই মই ইয়াত দেখাব চেষ্টা কৰিম ইয়াত ধুনীয়া কিছুমান আপোনাৰ প্ৰদৰ্শনী কৰিছে কাপোৰৰ প্ৰদৰ্শনী আছে তো চাব আপোনাৰ প্ৰদৰ্শনীবিলাক চাব মই দেখাব চেষ্টা কৰিছোঁ ইয়াত প্ৰদৰ্শনী ফিনিছ হয় শেষো হৈছে ইয়াত আপোনাৰ কমপ্লিটলি কাপোৰ আছে পূৰা আমাৰ যিটো সংস্কৃতিৰ কাপোৰবিলাক আপোনাৰ আছে ইয়াত আপুনি চাওক মই কাপোৰবিলাক দেখাব চেষ্টা কৰিছোঁ নেক্সট আপুনি চাব ইয়াত এটা প্ৰদৰ্শনী আছে ইয়াত সুৰজিৎ একাডেমি বুলি এটা বস্তু আছে আপোনাৰ
ইয়াত পুতলাবিলাক আছে প্ৰায় চব পুতলাবিলাক ইয়াত পুতলাবিলাক পূৰা দিছে পুতলাবিলাক দেখাইছে সেইবিলাক বোলে খেল হৈছিল দেই মই খেলটোৰ নামটো পাহৰি গ'লোঁ আৰু সুৰজিত একাডেমি এনেকুৱা ইয়াত আপোনাৰ চাব এনেকুৱা প্ৰদৰ্শনী কৰিছে চাংঘৰৰ ওপৰত তো এইটো ভালকৈ কমপ্লিটলি চাব আমাৰ মানুহ কিছুমানে জানে এইটো তো এইটো কিবা আপোনাৰ ধান হয় নেকি এইটো কিবা মাজু ধান এইটো ধান ন বাইদেউ ধান হয় ন তো এইটো লাও পানী ন তো এইটো চাব এইটো আমাৰ কেনেকুৱা লাও পানী বনায় এইটো পূৰা ভিডিঅ'টো দেখুৱাকৈ পূৰা প্ৰদৰ্শনী কৰিছে ইয়াত কমপ্লিট প্ৰদৰ্শনী হৈ আছে একদম ৰিয়েল টাইপ নেক্সট আপোনাৰ এইবিলাক আছে নামবিলাক ময়ো নাজানো বিশেষকৈ ডিমাচা ট্ৰাইবেল ন ডিমাচা মানুহৰ ন তো এইটো ডিমাচা মানুহৰ আপুনি চাব লিখিছে ডিমাচা মানুহৰ সংস্কৃতি হয় ইয়াতো এখন জাল হয় য'ত মাছ চাছ ধৰে এতিয়াও এইটো গাঁওবিলাকত আছে আপোনাৰ দেখা পায় তো ইয়াত চব মাছ ধৰা পূৰা কমপ্লিট আছে বাইদেউ এইটো নাম কি হয় এইটো নাম মৰিগাঁও এইটো আপুনি চাব এইটো আপোনাৰ মৰিগাঁৱৰে বস্তু এইবিলাক পূৰা মাছ ধৰা হৈছিলে তো নামবিলাক ময়ো পাহৰি গৈছোঁ মনত নাই আৰু বহুদিন হৈ গ'ল না আপুনি চব কমপ্লিট আগতে এইবিলাকত আপোনাৰ ধান চান জুখিছিল কমপ্লিট ধান চালনি এইটো মনত আছে এইটো আপোনাৰ মাছ ধৰা পল' টাইপ কমপ্লিট মাছ ধৰে এতিয়া পূৰা বিহু সংস্কৃতি দেখাই আছে একেলগে পূৰা তো ইয়াৰ পিছত ওচৰতে নাগাৰা আছে তাত সৰু নাগাৰা এইবিলাক কমপ্লিট আছে গুৱাহাটী ধাপধাপি ভাল বোকাঘাটৰ পেৰাটো খালে হেপাই মই যাতো বুঢ়ীজনী আমি মাছে মাৰো কুঢ়ি আমি মাছে মাৰো কুঢ়ি বিয়া কৰে কুমলীয়া ছোৱালী ইয়াত চব মূৰ্তি কিছুমান আছে আপোনাৰ তো ধুনীয়া মূৰ্তিবিলাক দেখাইছে আপোনাৰ এইটো গণেশৰ মূৰ্তি এটা আছে আৰু আগত চাব আপোনাৰ ধুনীয়া মূৰ্তি দেখাইছে হা তো মই জুম কৰিছোঁ পাৰিলে তো আপোনাৰ ইয়াত মূৰ্তি আছে এইটো আপোনাৰ বিষ্ণু প্ৰসাদ ৰাভা হ'ব পিছত অসমৰ কিবা এটা আপোনাৰ দিছে ৰাইনো আছে তলত আৰু এনেকুৱা ধুনীয়া আপোনাৰ কালচাৰেল কৰিছে চাই ভাল লাগে বস্তুটো মই এটা প্ৰদৰ্শনীত সোমাই আছোঁ এইটো আপোনাৰ মাজুলী ধেমাজি ন মই নাযাওঁ ভিতৰত মই ইয়াৰ পৰা ক'ম মাজুলী ন এইটো আপোনাৰ ধেমাজি ন ধেমাজিৰ পৰা বাইদেউ আহিছে তো এই চব ইয়াত কিছুমান বস্তু দেখাইছে বাইদেউহঁতৰ পৰম্পৰা বাইদেউ অলপমান চাই দিব আপুনি তো মই ইমান নাজানো ডিটেইলছ কিছুমান পৰম্পৰা দেখাইছে বাইদেউহঁতৰ যিটো বাইদেউহঁতৰ ঘৰত চলে একচুৱেলি তো বাইদেউ অলপ কৈ দিবচোন আপুনি এইটো বিষয়ে কৈ দিবচোন অলপ বাইদেউ অলপ কৈ দিব আপোনাৰ নামটো ক'ব মোৰ নাম দয়াৱতী পেগু মই ধেমাজিৰ পৰা আহিছোঁ ডাঙৰকৈ বাইদেউ মোৰ নাম দয়াৱতী পেগু মই ধেমাজিৰ পৰা আহিছোঁ এইটো লোক মহন্তত আমাক এই ডেক'ৰেশ্যনৰ কাৰণে মানে প্ৰদৰ্শনী হিচাপে আমাক ধেমাজিৰ পৰা মাতি আনিছে তাৰপিছত আমাৰ মিচিং পৰম্পৰা আমি মিচিং কি খাদ্য খাওঁ আমি কেনেকৈ থাকোঁ আমি কি বনাই খাওঁ এইটো আমাক কিবা কৰিবৰ কাৰণে আমাক প্ৰদৰ্শনী হিচাপে আমাক মাতিছে এইটো হৈছে আমাৰ ৰাস হয় আমি নেকি গাহৰি মাংস বা মাছ চাছ চব কৰি কিনি আমি ইয়াত শুকাই থওঁ আৰু চাইমত আমি বনাই কিনি এনেকুৱা পটুমত বান্ধি কিনি টোপোলা বান্ধি কিনি আমি থওঁ তাৰপিছত এইটো আমাৰ চৌকা চৌকা মানে আমি কিবা আমাৰ মৰাম বুলি কয় এই মৰামত আমাৰ গাহৰি মাংস পুৰে এইটো আপোনাৰ মৰাণ বুলি কয় আমি অসমীয়াত চৌকা বুলি কয় এইটো চৌকা বুলি কয় বাইদেউহঁতে মৰাণ বুলি কয় মাংস চাংস এনেকৈ আমি শুকাই কিনি খৰিকাত দি কিনি আমি পুৰি কিনি খাওঁ আৰু বাইদেউহঁতে কি কৰে মাংসটো পুৰা খৰিকাত দি শুকাই খায় ন বাইদেউ তাৰপিছত এইবিলাক হৈছে আমাৰ চাইমত অলপ আগত আহিব বাইদেউ অলপ আগত আহিব এইটো আমাৰ হয় পৰ আপং অসমীয়াত কয় এইটো চাই আপং চাই আপো ন এইটো আমাৰ ট্ৰেডিশ্যনেল একদম বেষ্ট আৰু এইটো আমাৰ চাইমদটো চাইমদ আমাৰ তো মিচিং মানুহৰ আপোনাৰ ট্ৰেডিশ্যনেল হ'ল চাইমদ চাইমদ আপোনালোকৰ বিহু হওক পূজা হওক চাইমদটো লাগিব ন বিহু মানে ইমান আমাৰ চব
চব বিহুৰ প্ৰথম আমাৰ কিবাটো হয় আলি আই লৃগাং আলি আই আমাৰ লৃগাং। ফেষ্টিভেল Festival। একদম কিবা ট্ৰেডিশ্যনেল চাইমদটো লাগিবই আৰু। লাগিবই তাৰপিছত আমি চাইমদ তাৰ আগত বৰ এনেকৈ চাকি কিনি আমি অঁ খাওঁ আচ্ছা এনেকুৱা ঠিক আছে বাইদেউ ভাল লাগিল আপোনাৰ ন তো আপুনি কিমান দিন হ'ল আহা আপোনালোকৰ ইয়াত আমি 4 দিন হৈছে আজি লাষ্ট 4 দিন হৈছে ন আজি লাষ্ট আৰু আজি লাষ্ট ঠিক আছে বাইদেউ ধন্যবাদ থেংক পালোঁ মিচিং বাইদেউ হয় মিচিং জনগোষ্ঠী তো বাইদেউৰে কিছুমান কাপোৰ প্ৰদৰ্শনী কৰিব আনিছে মই কাপোৰবিলাক প্ৰথম দেখাই লওঁ তাৰপিছত বাইদেউৰ পৰা বুজি ল'ম বস্তুটো আপোনালোকে চবৰে মিচিং কাপোৰ নহয় এইবিলাক এইটো এইটো বাইদেউ টচ মুগা ন অলপ বুজাই দিয়কচোন বাইদেউ কাপোৰখিনি এইখিনি আপোনালোকৰ এইটো হাতেদি বোৱা হয় অলপ ডাঙৰ কৰিব বাইদেউ একো নাই আপুনি একো নাই এইটো চব কমেডি আৰু এইটো আমাৰ হাতেদি বোৱা হয় হাতেদি বৈ ন মেচিন শালত বোৱা নহয় এইটো হাতেদি বোৱা হয় আৰু এইটো আমাৰ মেচিন যোৰা হয় চুলটো হেভি আছে এইটো আৰু এইটো আমাৰ হাতেদি বোৱা হয় মানে এইবিলাক চব আপোনাৰ কি ট্ৰেডিশ্যনেল কাপোৰ ন এইবিলাক চব আমাৰ এইবিলাক চব এইটো মিচিং মানুহৰ পূৰা কমপ্লিট ট্ৰেডিশ্যনেল কাপোৰ হয় ৰেড যোৰা হয় ৰেড জৰা হয় এইটো পূৰা ৰেড আৰু এইটো গ্ৰীণ হয় এইবিলাক পূৰা কমপ্লিট দেখাইছে আৰু এইটো নুনি চাদৰ চিংগল চাদৰ হয় তো বাইদেউক মই দুআষাৰমান কথা হয় আপোনালোকৰ কি বিয়া বাৰুবিলাকত এইবিলাক কাপোৰে ইউজ হয় নেকি এইবিলাক কমপ্লিট আমাৰ বিয়া হ'লে এইবোৰ কাপোৰে ইউজ কৰে এইবিলাকে বিয়া হওক কিবা প্ৰগ্ৰেম হওক বিহু হওক আমাৰ এইবোৰ যোৰা কাপোৰ পিন্ধিব লাগে এইবিলাক কাপোৰ পিন্ধিব লাগে ন? ট্ৰেডিশ্যনেল বস্তু পিন্ধিব লাগে তো আপোনালোকে আহিছে মানে হেৰি ধেমাজি 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 আপোনাৰ নামটো কি আছে বাইদেউ লীনা পেগ লীনা পেগু ধেমাজি ৰমেশ পেগুৰ সমষ্টি ন শিক্ষামন্ত্ৰী যি আছে ঠিক আছে তো মই শিক্ষামন্ত্ৰীৰ সমষ্টিৰ মানুহ এজনে লগ পাই গ'লোঁ বাইদেউ আৰু বাইদেউ ভাল লাগিল ন আপোনাৰ কেতিয়া 3 দিন হ'ল ন আহিব আজি 4 দিন 4 দিন আছে ন ঠিক আছে বাইদেউ এতিয়া মই আপোনাৰ যিমানখিনি পাৰোঁ আপোনালোকক দেখাবলৈ চেষ্টা কৰিছোঁ আৰু ওলাই আহিছোঁ আৰু লোকবন্ধন মানে মই এটা বস্তু বুজি পালোঁ যে অসমৰ যিটো কলা সংস্কৃতি বিভিন্ন জাতি জনগোষ্ঠীৰ যিকোনো সাজপাৰ হওক খাদ্য হওক বা অসমৰ পৰম্পৰা খেল হওক তো বা মায়ঙৰ যাদুৱে হওক তো সকলোৱে কি কৰিছে ইয়াত দেখাবলৈ চেষ্টা কৰিছে তো মই সঁচাকৈ এইটো বহুত ভাল বস্তু আমাৰ যিবিলাক মানুহে নাজানে বা উঠি অহা ল'ৰা ছোৱালী হওক বা অসমৰ বিভিন্ন মানুহে নাজানে কোন জেগাত কি পৰম্পৰা আছে ইয়াৰ সঁচাকৈ শিকিব পাৰে আৰু নেক্সট কথাটো হ'ল মই এনেকুৱা ভিডিঅ' বনাবলৈ ট্ৰাই কৰিম আৰু অসমৰ বিভিন্ন জেগাত গৈ বিভিন্ন সংস্কৃতিবিলাকৰ বিষয়ে দেখাবলৈ চেষ্টা কৰিম তো মই নতুনকৈ চেনেলটো খুলিছোঁ আপোনালোকে ছাবস্ক্ৰাইব কৰি দিব তো ধন্যবাদ আৰু ভিডিঅ'টো কেনেকুৱা হ'ল মোক জনাবলৈ আপোনালোকে নাপাহৰিব আকৌ এবাৰ আপোনালোকক ধন্যবাদ দিছোঁ